মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল। মলুৱাকাই কি কৰিছে? ৰহ দেই গৰুজনী চৰাই আছো। খৰি কাটিবলৈ নাযায় নেকি মেজিলে বুলি? ৰহ ঘৰতে বৰ মজা মজা খৰি কুন্দা কেইটামান আছে, কিন্তু তাকে খালি ঠেলা এখন আনিব লাগিব পথাৰলৈ বুলি। সেইকেইটা নহ'লে কেনেকৈ নিবি? अरे ठेला कथा क्यों टेंशन লৈছে মলুৱাকাই? हम है ना सब संभाल लेंगे हम लोग। আয়ো কোনো চাওঁ এইটো একেবাৰে ৰাতিপুৱা হিন্দী ফলাটো। খুৰী আমি মানে বিহু খৰি কথা পাতিবলৈ আহিছিলোঁ মলুৱাকাইৰ লগত। হয়নে? তহঁতৰ পিছে মাহঁতে পিঠা পনা ভাজিলে নে নাই? ভাজিলে ভাজিলে একেবাৰে ভাগে ভাগে বনাইছে মায়ে। পিঠা বনাইছে, কেক বনাইছে, লাডু বনাইছে, চব বনাই আছে। এইকেইজনীয়ে দেখোন মোতকৈ একেবাৰে বেছিকৈহে ভাজিলে। বিধে বিধে ভাজিলেনো কিডাল হ'ব? দেখিল নহয় ঠেলা ঘৰত খাবলৈ কি কি আনে। কিয় নানিব আকৌ? আমি আছোঁ নহয়, গোটেই টেমাবোৰ উঠাই লৈ আনিম বাপেকে। মলুৱাকাই আমি যাওঁ দেই এতিয়া, গেন্ধেলাহঁতৰ ঠেলাখন লৈ আনোগৈ। যা যা সোনকালে যা, দেৰি নকৰিবি তহঁতি। হেৰি লুটুকনৰ বাপেক শুনিলেনে নাই বাৰু আপুনি? পিতুহঁতৰ মাকে বোলে বিধে বিধে বনাইছে। মোৰহে বগা পিঠা বাৰী কেইটা বাদ দি একোৱেই নাই। হ'ব দিয়াচোন, ইমান আৰু কিনো পিঠা পিঠা কৰি থাকা। বিহু অকল ভোগালীটোৱেই নে, আৰু দুটা বাকী আছেই নহয়। এইটো বিহুতে যদি আৰু নতুন ধানকেইটা যদি কুটাই মেলি আৰু পিঠা পনীয়া বনাই পেলোৱা, তেতিয়াহ'লে বাকীকেইটা বিহুলৈ কি থাকিবগৈ? নাই নাই দেই, মই আজি সিহঁতৰ আগতচোন লাজেই পাম। যাওকচোন যাওক, আপুনি বজাৰলৈ দুটামান বস্তু কিনি আনকগৈ, কিবা কিবি এটা বেলেগ বনাই লৈ যাম। কৰিজনী ভালহে আকৌ, সিহঁতি বেছি বেছিকৈ বনাইছে। ভেলা ঘৰত কোনখিনি কা পিঠা কোনে জানিব? চববোৰ একেলগে যেতিয়া খোৱা হ'ব, কোনে কিমান আনিছে কোনে হিচাপ ৰাখিব? মানে আৰু কি, সিহঁতৰ পিঠাকে খাম আকৌ। তইতো গাত কাপোৰখন লৈ থাকিবি, পাৰিলে তাৰে দুটামান ঘৰলৈকো লৈ আহিবি। ভাল আইডিয়া দিলে দেই, ভালেই হ'ব বাপেকে। লোকৰ পিঠাই বিহু পাতি। ছোৱালীকেইজনী আমাৰ ভেলাঘৰ হৈ গ'ল, কেনেকুৱা লাগিছে ক? মজা। টিভি মানুহ অহা হ'লে যে আমাৰ ভেলাঘৰটো কিবা এটা পুৰস্কাৰ পালেহেঁতেন জাননে? পুৰস্কাৰ কেলে লাগিছে? আমি নিজে নিজে ফূৰ্তি কৰাটোহে লাগে। তহঁতি ৰৈ ৰৈকে কথাকে পাতি থাকিবি নে? ল'ৰাকেইটা তহঁতি আহ, আমি খৰি কাটোগে। আৰু ছোৱালীকেইজনী তহঁতিও যা, তলত পাৰিবলৈ একদম নৰা কাটি আনগে। ৰাতি নহ'লে এই চেঁচাখনত কেনেকৈ থাকিবি? শুন না, ডিজে বক্স এটা আনিবি আকৌ দেই, আমি নাচিব লাগিব নহয়। এনেকে জঁপিয়াই জঁপিয়াই নাচিম, ডিস্কো ভণ্টি নাচিবা বেয়া লাগে। হ'ব, লেটাহঁতৰ ঘৰত বক্স এটা আছে নহয়, সেইটোকে আনিম। আমি যে পিকনিকত লৈ গৈছিলোঁ যোৱাবাৰ, বক্সটো কি মজা বক্স, সেইটোকে আনিম। হ'ব চব এতিয়া কামে কামে যা, দেৰি হ'ব নহ'লে। ব'ল আমি নৰা কাটি আনোগৈ ব'ল। আহা আমি খৰি কাটোগে। মই আকৌ খৰি কাটিব নোৱাৰোঁ পাই, মোৰ হাত বিষাব। মই নৰাকে কাটোগে সিহঁতৰ লগত। যা তই ছোৱালী ঘৰতে যা, লেডিজটো খবাই। ৰাম, এই সোপা খৰি যে অকলে অকলে ফালিব লগা হৈছেও, মোৰ একেবাৰে তালু গৰম উঠি গৈছে। কিয় বৰকাই, খৰি ফালি হৈছেনে নাই? তোক হেল্প কৰিবলৈ আমি আহি গ'লো, টেনশ্যন নল'বি তই। টেনশ্যনৰ কথা বাদ দিওঁ, মোৰ যে খৰি ফালি ফালি ভোক লাগি গৈছে, সেইটো কথা তহঁতি জানিছনে নাই? হ'ব দে, ৰাতি খানাটো পূৰা দবাই দিবি। হ'ব দে, এতিয়া তহঁতিও কামত লাগি যা। বৰণা খৰি কাটি হ'লনে নাই তহঁতৰ? আৰু বেছি দেৰি নালাগে আৰু ককা, হ'লেই আৰু। ভেলাঘৰৰ দায়িত্ব কিন্তু মোৰ নহয় দেই, ভেলাঘৰৰ দায়িত্ব ইহঁতবোৰৰ। ইহঁতি জানো কি কৰিছে, মই দেখোন ৰাতিপুৱাৰ পৰা খৰিকে ফালি আছোঁ। হৈ গ'ল ককা, ভেলাঘৰ আমাৰ একদম ফিটিং। এতিয়া খৰিকেইটা হ'লে হৈ গৈছে আৰু। ঠিকেই আছে। পিছে খানাটো কিহেৰে হ'ব আজি? খানা মজা হ'ব ককা। হাঁহ, কোমোৰা, মাছৰ জোল, মছলা জ্বলা ভাজি, একদম বঢ়িয়াকৈ বনাম আৰু বঢ়িয়াকৈ খাম। লগতে ককা আমাৰ কাৰণে ট্ৰেক্টৰো থাকিব নহয়। তহঁতি মানে ট্ৰেক্টৰো যোগাৰ কৰিছ নেকি? আকৌ ট্ৰেক্টৰখন নহ'লে আৰু কি ফূৰ্তি হ'ব, খৰি কাট দি পৰিম নহয়। মোৰ গা বিষটো মাৰিবলৈ অকণমান ভাল হ'ব দেই, ঠিকেই কৰিছ তহঁতি। তহঁতি মানে আজিকালি ট্ৰেক্টৰতহে ধৰিলি নেকি? ককা, খৰি কাট দি পৰিম ধুনীয়াকৈ, অকণমান টেষ্ট কৰি চাব নেকি? ৰাম ৰাম ৰাম, আমাক এইবিল আঁতৰতে সেৱা আৰু। আমাৰ কাৰণে মাছ অকণেই যথেষ্ট। মাছ তহঁতি আনিবি নহয়? ককা, মাছো আহি যাব, পেলুহঁতে আনিবলৈ গৈছেই।
আহি গ'ল চাই ল একদম পেলাল পাতিঙা উঠাই আনিছো আজি আৰে মজা হ'ব আজি মজা বঢ়িয়া কিন্তু ভাল বস্তু আনিলি আৰু মাছ কি হ'ল বাকী শাক পাচলি বজাৰ কৰিলি নে নাই আহি গ'ল মাছো আহি গ'ল শীতল বৰ ডাঙৰ মাছ আনিলেও বোকাই ভালেই কৰিলি দে আজি অলপ কচি খাম হৈ লহঁত আমাৰ ট্ৰেক্টৰ ক'ত আহি আছে ট্ৰেক্টৰ আহি আছে ৰাতিলৈ খাবলৈ পাবি নহয় ট্ৰেক্টৰৰ কাৰণে তহঁতি টেনশ্যন নল'বি ৰাতিলৈ যোগাৰ কৰি থৈছোঁ এইটো অকল গাহৰি কথাকে ভাবি থাকে পাবি নহয় ৰাতি খাবলৈ কেলৈ টেনশ্যন লৈছ ঐ তহঁতি মাছ মাংসকেইটা কাট আমি মেডিটো বনোৱা চাই আহোঁগৈ মেডি নহয় কৰা মেজি বুজিটো পাইছ ন তহঁতি হ'ব দে বল যাওঁ ব'ল তহঁতৰ লগতে ময়ো যাওঁ মেজিটোকে চাওঁগৈ বাহ এতিয়া ক'ত উঠিছ ইহঁতৰ দেখোন মেজি বনাই হ'লেই ককা ৰাতি জ্বলাবৰ কাৰণে একদম ৰেডি দে টপৰা এইটো মেজি ৰাতি নজ্বলাই নহয় এইটো কাইলৈ ৰাতিপুৱা জ্বলাব লাগিব ককা মেজি কেনেকুৱা দেখিছে একদম ফিটিং কৰি দিছোঁ ভাল হৈছে বোপাইহঁত দেখি ভাল লাগিছে তহঁতি যে এইবোৰ কাম কৰিবলৈ শিকিছ এইটো কিন্তু তহঁতে কিন্তু ধুনীয়া মেজি সাজিলি দেই আমাৰ গাঁৱৰ ভিতৰতে কিজানি 1 নম্বৰ মেজি হ'ব হ'ব লেকচা বাদ দে খৰি দে ক'ত আছ নো কি হ'লো এজনী ইমান চিঞৰকেইটা মাৰিছ তই আকৌ ইয়াত কি কৰি আছ ব'ল আকৌ চব আহিলে মেজিলে ৰ মোৰ এই পিঠাকেইটা ভাজিবলৈ আছেই নহয় তই পিঠাকে ভাজি থাক চবেই মেজিত ডিজে বজাই নাচি আছে তই ইয়াতে সোমাই থাক চোন তই অকল নাচোকে থাক এই পিঠা কেইটামান তই নিমুৱাকৈ গ'লে ডাঙৰ নবহঁতৰ আগত মোৰ ইজ্জতটো ক'ত থাকিব তই কচোন হ'ব দে আজিকালি ওলোৱা সোমোৱা পিঠাবোৰ কোনেও নাখায় আৰু আজিকালি কেক নিমকি ইডলি নে কি এইবোৰহে খায় তই ক'লে হ'বনে এইবোৰ আধুনিক বস্তু যিমান ওলালেও আমাৰ এই বগা পিঠা ঢোক পিঠা নাৰিকলৰ লাডু এইকেইটাৰ নিচিনা কেতিয়াও নহয় দেই হ'ব দে থাক তেনেহ'লে তই মই যাওঁ আৰু একেবাৰে ৰাতিপুৱাহে আহিম দেই মা নতুন ব্লেংকেটখন লৈ যাওঁ দেই ৰাতি ঠাণ্ডা লাগিব নহয় নহ'লে নতুন ব্লেংকেটখন লাগে তই একদম নিনিবি খেলত শুবলৈ পুৰণা কাঠাখন লৈ যা ভিতৰতে আছে তই বৰ চিকটাও মা হ'ব দে বাৰু সেইখনকে লৈ যাওঁ